আপুনি বাৰু মদ খোৱা এৰিব বিচাৰিছে নেকি নাইবা আপুনি খাই থকা মদৰ পৰিমাণটো কমাবলৈ বিচাৰিছে নেকি নাইবা আপোনাৰ ঘৰৰ কোনো সদস্য এনেকুৱা আছে নেকি যিয়ে নেকি মদৰ পৰিমাণটো কমাব বিচাৰে বা মদ এৰিব বিচাৰে এটা টিপছ দিম কোনো গোপন টিপছ নহয় বা তেনেকৈ মদ খোৱা লোকজনে নজনাকৈ টিপছ নহয় এটা সকলোৱে জনাকৈ এটা সম্পূৰ্ণ নেচাৰেল টিপছ দিম আৰু মই এই টিপছটো এপ্লাই কৰিছিলোঁ নিজৰ লগত মই নিজে কিন্তু এই টিপছটো মই নিজে এদিন প্ৰমাণ পাইছিলোঁ তাৰ পাছত মই কিছুমান দিন কৰি মই ভাবিছিলোঁ যে কিছুমান দিনৰ কাৰণে স্কিপ কৰোঁ বিশেষ এটা কাৰণত কিন্তু মই 1 বছৰ হৈ গ'ল বস্তুটো স্কিপ হৈ আছে মদটো আৰু বস্তুটো একেবাৰে সহজ আৰু সদায় ঘৰত পাই থকা আৰু কোনো সাইড এফেক্ট নাথাকা এটা বস্তু কম বস্তুটো তাৰ আগতে মই কৈ আছোঁ কোন সকলো লোকে এই বস্তুটো ব্যৱহাৰ কৰিব পাৰিব সকলোৱে নোৱাৰে কিন্তু সকলো মদ খোৱা মানুহৰ কেটেগৰী বেলেগ বেলেগ মদ খোৱা মানুহৰ কেইবাটাও কেটেগৰী আছে তাৰ ভিতৰত মই দুটা কৈছোঁ এটা কেটেগৰী লোক হ'ল যিয়ে নেকি দিনটো কাম কৰে কষ্ট কৰে পচিনা বহায় আৰু সন্ধিয়া এপেক বা দুপেক লয় বা অলপ লয় সন্ধিয়া আৰু তাৰ পাছত সেই এলকহলখিনি লোৱাৰ পাছত তেওঁলোকে ভাত খায় আৰু ভাত খাই বিন্দাছ শুই যায় আৰু ৰাতিপুৱা এজন সুস্থ সবল মানুহ হয় আকৌ পুনৰ কৰ্ম উদ্যমী মানুহ হয় কৰ্মত লাগি যায় সেইটো হ'ল প্ৰথম কেটেগৰী মানুহ আৰু তেওঁলোকৰ বিশেষ সাইড এফেক্ট একো নাই তেওঁলোকে যি দিনটো কষ্ট কৰে বা যি দিনটোত তেওঁলোকে যিমানখিনি ফিজিকেল হাৰ্ডৱৰ্ক কৰে বা দিনটোত মানে যিমানখিনি ভাল বস্তু খায় তাৰ পাছত যেতিয়া কম পৰিমাণে এলকহলটো দেহত যায় সি কোনো ক্ষতি নকৰে বৰঞ্চ মানুহটোক কিছু ক্ষেত্ৰত অলপ এনকাৰেজমেণ্ট কৰে বুলি বহুতে কয় 1 নম্বৰ কেটেগৰী আৰু 2 নম্বৰ কেটেগৰীটো হ'ল যি লোকে ৰাতিপুৱা শুই উঠাৰ পৰা দুপৰীয়া সন্ধ্যা ৰাতি ইভেন ৰাতি শুই উঠিও মদ গ্ৰহণ কৰে তেনেকুৱা লোকো আছে যিয়ে ৰাতি শুই উঠিও ৰাতি সাৰ পাই গ'লে মদ খাবলৈ আৰম্ভ কৰি দিয়ে আৰু তেওঁলোকৰ মদ নেখালে হাত ভৰি কঁপি থাকে নাইবা দেহৰ চেলছবিলাকে কাম নকৰে আৰু তেওঁলোকে যদি মদ খাবলৈ এদিন বা দুদিন এৰি দিয়ে তেওঁলোকৰ দেহত বহুত বেয়াকৈ উইথড্ৰ চিমটমছ দেখা দিয়ে গতিকে মই কৈছোঁ সেই ছেকেণ্ড কেটেগৰীৰ লোকসকলৰ কাৰণে এই তৰিকাটোৱে কোনো ছাইড এফেক্ট নকৰে কিন্তু হয়তো কাম নকৰিব চাগে গতিকে মই ছেকেণ্ড কেটেগৰীৰ লোকসকলৰ বিষয়ে ক'ব যোৱা নাই ফাৰ্ষ্ট কেটেগৰী আপুনি মানে যদি বিচাৰিছে যে মই ৰেগুলাৰ ড্ৰিংকছ কৰি আছোঁ বা সপ্তাহত এদিন ড্ৰিংকছ কৰোঁ মই আজিৰ দিনটো মই ড্ৰিংকছটো স্কিপ কৰোঁ বা আজিৰ দিনটো মই ড্ৰিংকছ নকৰাকৈ থাকোঁ কাইলৈ দেখা যাব কি হয় আজিৰ দিনটোত অন্ততঃ মই ড্ৰিংকছটো মানে স্কিপ কৰোঁ আজি মোৰ বেলেগ এটা অকেজন আছে বা আজি মোৰ এনেকুৱা এটা কণ্ডিশ্যন আছে গতিকে ড্ৰিংকছটো নল'লে চলি যাব কিন্তু মোৰ মন যোৱা সময়খিনিত মই কেনেকৈ তাক বাধা দিম সেই বস্তুটো আপোনালোকক ক'বলৈ ওলাইছোঁ সদায় ঘৰতে পোৱা বস্তু এটা সেই বস্তুটো হ'ল গাখীৰ গাই গাখীৰ হ'ব পাৰে আৰু বিশেষকৈ সন্ধিয়া সময়ত গাই গাখীৰটো পোৱা নাযায় আৰু আমাৰ গাঁৱলীয়া ঘৰবিলাকত বাৰু প্ৰায় গাই গাখীৰ সন্ধিয়া বা মানে পুৱা 2 বেলাই থাকে আৰু গাই গাখীৰটো আপুনি কেনেকৈ ইউজ কৰিব ইউজ কৰাৰ তৰিকা আছে মই সেই তৰিকাটোহে ক'বলৈ ওলাইছোঁ গাই গাখীৰ খালে বুলি যে এজন মানুহে মদ খাবলৈ এৰি দিব সেইটো নহয় কেনেকৈ এৰিব আৰু যদি গাই গাখীৰ নাপায় মই কৈছোঁ তাৰ ছেকেণ্ড অপশ্যন হ'ল আপোনাৰ আমুল তাজা বা তেনেকুৱা টন মিল্ক যিবিলাক আমাৰ পেকেজিং মিল্ক আহে যে টন মিল্ক সেই টন মিল্ক আপুনি সেইটো ৰ খাই দিব পাৰে তাত কোনো আপত্তি নাই আমি যেতিয়া ৱৰ্কআউট কৰি আহোঁ বা কিছুমান ফিজিকেল এক্সাৰচাইজ কৰি আহোঁ বা কেতিয়াবা মন গ'লে দোকানৰ পৰা কিনি ৰ খাই দিওঁ মই বিশেষকৈ খাই দিওঁ আজিলৈ কোনো ছাইড এফেক্ট পোৱা নাই আৰু ছাইড এফেক্ট নহয়ও সেই বস্তুটোৰ আৰু সি ফেটছ টোটেল 0 ফেটছ হয় আপোনাক মই কোনো কোম্পানীৰ নাম কোৱা নাই বহুত আছে টন মিল্ক যেনেকৈ এটা আমুল তাজা আছে কিবা কিবি ডায়েৰী চাৰি তেনেকৈ বহুত কিবা কিবি নাম আছে এতিয়া আপুনি কেনেকৈ ব্যৱহাৰ কৰিব চাওক বস্তুটো আপোনাৰ সেই ধৰি লওক সন্ধিয়া 7 বজাত আপুনি সদায় এলকহলটো লয় বা সন্ধিয়া 8 বজাত এলকহল লয় সেই সময়খিনিত ভাবিছে যে মই আজি এলকহল লোৱা লতটো আহিছে কিন্তু এলকহলটো নলওঁ সেই সময়ত আপুনি এই গাখীৰ এগিলাছ ল'ব বা নহ'লে যদি গাখীৰ মানে দৈ নহ'ব আপুনি এৱা গাখীৰ ল'ব লাগিব যদি এৱা গাখীৰ নাই বা গাই গাখীৰ নাই তেনেহ'লে তেতিয়া আপুনি সেই টন মিল্কটো ল'ব আৰু টন মিল্কটো লৈ আপোনাৰ যদি গাখীৰ মানে ডাইৰেক্ট কেঁচাই খোৱা অভ্যাস নাই বা মানে কি শুদাই খোৱা অভ্যাস নাই লগত যদি নাস্তা লাগে তেনেহ'লে অলপ বিস্কুটৰ পেকেট এটা 4-5টামান বিস্কুট থাকে এটা বিস্কুটৰ পেকেট আৰু নহ'লে কেইটামান ড্ৰাই ডেটছ মানে শুকান খেজুৰ লৈ ল'ব আৰু শুকান খেজুৰ বা কাজু ল'ব পাৰে বা কিচমিচ দি ল'ব পাৰে তাৰপাছত আপুনি ধুনীয়াকৈ এটা ভিডিঅ' উলিয়াই ল'ব মোবাইলটো উলিয়াই লৈ সুন্দৰ ভিডিঅ' এটা 15 মিনিটমানৰ ভিডিঅ' আপুনি চাই ভাল পোৱা ভিডিঅ' এটা উলিয়াই ল'ব যি ভাল পায় আপুনি যদি মিউজিক ভিডিঅ' ভাল পায় মিউজিক ভিডিঅ' ল'ব বা আপুনি যদি কিবা শ্বৰ্ট মুভি ভাল পায় শ্বৰ্ট মুভি ল'ব আপুনি যদি কমেডি চাই ভাল পায় কমেডি ল'ব যি ভাল পায় আপুনি ভাল পোৱা এটা ল'ব 15 মিনিট সময়টো কথা আছে কিন্তু কিয় কৈছোঁ আপুনি যদি মুভিখনত কনচেনট্ৰেট নোহোৱাকৈ যদি এইটো ডাইৰেক্ট কনচেনট্ৰেট হৈ থাকে এইটো আপুনি 1 মিনিটতে খাই শেষ কৰি দিব কিন্তু যেতিয়া মুভিখনত কনচেনট্ৰেট হৈ থাকিব বা ভিডিঅ'টোত কনচেনট্ৰেট হৈ থাকিব তেতিয়া সেইটো চিপকৈ খাই থাকিব আৰু 15 মিনিটমানত শেষ কৰি দিব 10 পৰা 15 মিনিটমানৰ ভিতৰত আৰু লগতে নাস্তাকেইটা আপুনি খায় নাখায় এইটো আপোনাৰ কথা তাৰপাছত চাব আপোনাৰ মদ খোৱাৰ যিটো হাবিয়াস এই হাবিয়াসটো 3 ঘণ্টাৰ কাৰণে নাইকিয়া হৈ যায় এইটো কমপ্লিটলি চাইণ্টিফিক কথা হয় এই মদ খোৱাৰ হাবিয়াসটো আপোনাৰ 3 ঘণ্টাৰ কাৰণে কমপ্লিটলি নাইকিয়া হৈ যাব যিসকলে নেকি এই তেনেকৈ অকেজনেলি ড্ৰিংকছ কৰে কিন্তু যিসকলে নেকি এনি টাইম ড্ৰিংকছ লাগিয়ে থাকে তেওঁলোকৰ কাৰণে এই কামটোৱে মানে এই পন্থাটোৱে কিমান কাম কৰিব মই ক'ব নোৱাৰিম ছাইড এফেক্ট নহয় বাৰু গাখীৰ খালেতো ছাইড এফেক্ট নহয় কিন্তু কথা হ'ল কি জোখতকৈ বেছি যিসকলে মদ খায় তেওঁলোকৰ কাৰণেতো ডক্টৰৰ ট্ৰিটমেণ্টটো মই বেছি প্ৰিফাৰ কৰোঁ বা নহ'লে বিভিন্ন ধৰণৰ পন্থা আছে তেওঁলোকক ট্ৰিটমেণ্ট কৰা
তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱাবোৰ নহয়। আৰু মই এটা কৈছোঁ, বহুতে কয় যে কিছুমান মেডিচিন দিয়ে আৰু কিছুমান আয়ুৰ্বেদিক জড়িবুটি দিয়ে বা কিছুমান এনেকুৱা বস্তু দিয়ে যে আপুনি এইটো মানে ৰোগীয়ে গম নোপোৱাকৈ খাদ্যৰ লগত মিহলাই তাক খুৱাই দিয়ক। জীৱনত এই ভুলটো নকৰিব, তেখেতৰ জীৱনৰ কাৰণে ছাইড এফেক্ট আহি যাব পাৰে বহুত ডাঙৰ। তেনেকুৱা উদাহৰণো নাথাকা নহয়। হয়, দুদিনমানৰ কাৰণে তেখেতে যে এলকহল এৰি দিয়ে, কিন্তু কথা হ'ল কি জীৱনৰ কাৰণে ছাইড এফেক্ট আহি যাব। কিন্তু মই যিটো কথা ক'লোঁ, গাখীৰটো প্ৰত্যেক মানুহে খাওঁ। আপুনি জন্ম হোৱা বাচ্ছাটোকো গাখীৰ খুৱাব পাৰে, মৃত্যু হোৱা আগৰ বৃদ্ধজনকো বা মৃত্যু হোৱা আগৰ ৰোগীজনকো গাখীৰ খুৱাব পাৰে। গাখীৰ খোৱাত কোনো লোকৰে বাধা নাই। এজন শিশু জন্ম হৈ গাই গাখীৰ খাব পাৰে যদি মাকৰ গাখীৰ নাপায়, গতিকে গাখীৰত কোনো ছাইড এফেক্ট নাই। কিন্তু গাখীৰটো খালে কি হয়, মানে গাখীৰটো জেনেৰেলি ডাইজেষ্ট হওঁতে অলপ সময় লাগে। আৰু গাখীৰত এনেকুৱা এটা থাকে চাগে, মই কি থাকে মই সেইটো ৰিচাৰ্চ কৰা নাই, যিটো বস্তু খাই দিয়াৰ লগতে আপোনাৰ সেই এলকহলৰ প্ৰতি যিটো আপোনাৰ মনটো, সেই মনটো একেবাৰে টোটেলি নাইকিয়া কৰি দিয়ে। আৰু গাখীৰটোৱে আপোনাৰ মানে এটা পজিটিভনেছ আনি দিয়ে মনত, আৰু লগতে আপোনাৰ সেই এলকহলৰ প্ৰতি যিটো লতটো বা যিটো আপোনাৰ আগ্ৰহটো সেইটো কমাই দিয়ে। গতিকে আপুনি গাখীৰটো ইউজ কৰিব পাৰে। আৰু একেবাৰে চিম্পুল, মই আজি 1 বছৰ মোক যিসকল লোকে জানে ভালকৈ বা মোক যিসকল লোকে দেখিছে বা যিসকল লোকৰ লগত মই সদায় উঠা বহা কৰোঁ, তেওঁলোকে জানে যে মই 1 বছৰ হ'ল এলকহল, 1 বছৰ হোৱা নাই বাৰু, হ'ব এতিয়া, এলকহল কমপ্লিটলি স্কিপ। এনেকুৱা নহয় যে অকেজনেলি কেতিয়াবা মাহেকৰ মূৰত খাইছোঁ বা তাৰপিছত স্কিপ, সেইটো নহয়, কমপ্লিটলি জিৰ'। কথাখিনি ইমানেই আছিলে। প্ৰত্যেকটো বস্তুৰে এটা লিমিট থাকে। আপুনি যদি লিমিট ক্ৰছ কৰি গাখীৰো খায় তেতিয়াও আপুনি বেমাৰী হ'ব। আপুনি যদি লিমিট ক্ৰছ কৰি মাংস খায় তেতিয়াও আপোনাৰ লিভাৰ বেয়া হ'ব। আপুনি যদি লিমিট ক্ৰছ কৰি হোটেলৰ বস্তু খায়, মিঠাই খায়, ময়দা খায়, চেনি খায়, তেতিয়াও আপোনাৰ লিভাৰ বেয়া হ'ব। আৰু আপুনি যদি লিমিট ক্ৰছ কৰি মদ খায় তেতিয়া আপোনাৰ লিভাৰ বেয়া হোৱাৰ লগতে আপোনাৰ সন্মান বেয়া হ'ব। আপোনাৰ মানে মৃত্যুলৈ বহুত বেছি দিন নাথাকে, যিটো উদাহৰণ আমাৰ অঞ্চলত বহুত বেছি পাইছোঁ। কিন্তু যদি তাক লিমিটেড ইউজ কৰা যায় তেতিয়াহ'লে তাৰ কোনো ছাইড এফেক্ট নাথাকে বুলি ভাবি লৈছে চাগে, বা তেনেকুৱা বিশেষ ছাইড এফেক্ট নাথাকে। যদি লিমিটেড দিনটো কষ্ট কৰি সন্ধিয়া জাষ্ট এটা ড্ৰিংকছ লৈ লোৱা যায় তেতিয়া তাত ইমান বিশেষ অসুবিধা নাথাকে চাগে, কাৰণ থাকিলেহেঁতেন চৰকাৰে তাক বেচিবলৈ অনুজ্ঞাপত্ৰ নিদিলেহেঁতেন। আৰু এই বস্তুবিলাক এৰাৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ বস্তুটো হ'ল নিজৰ মনৰ উইল পাৱাৰ। আৰু আপোনাৰ যদি উইল পাৱাৰ ষ্ট্ৰং আছে তেনেহ'লে আপুনি যদি ভাবিছে মই এই কামটো নকৰোঁ, তেনেহ'লে পৃথিৱীত আপোনাক কোনো সেই কামটো কৰাব নোৱাৰে। আৰু যদি উইল পাৱাৰ দুৰ্বল আছে তেনেহ'লে এলকহলে আপোনাৰ নিশ্চয় নিজে নিজে চাবি আহিব। মানে কি এনেকুৱা হ'ব, এলকহল নিজেতো চাবি আহিব নোৱাৰে, এনেকুৱা হ'ব আপোনাৰ মনত যেতিয়া এলকহলৰ প্ৰতি ভাৱটো আহিব আপুনি ৰখিব নোৱাৰিব, আপুনি ডাইৰেক্ট এলকহলৰ ওচৰতে যাব লাগিব। গতিকে কথাবোৰ এনেকুৱাই। গতিকে ছেফ থাকক। আৰু মানে মই নাখাব বুলি নকওঁ কেতিয়াও, সেইটো ক'ব পৰা অধিকাৰো নাই বা সেইটো মানে কোৱা যুক্তিসংগতও নহয়। কাৰণ কিয়, যদি এই বস্তুটো লিমিটেড ইউজ কৰা যায় তেনেহ'লে দেহত কোনো ছাইড এফেক্ট নাথাকে, আৰু মানে বহুত বেছি নাথাকে, যিটো মানে কি ডেঞ্জাৰাছ একো নহয় মানে নিজৰ শৰীৰৰ কাৰণে। গতিকে হেপী থাকক, সুখী থাকক, আৰু এটা হেল্ডি লাইফ বিলং কৰক। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।